वेलकाम टू माय यूट्यूब चैनल ध्रुवास ब्लॉग। तो आहक आमी আজি मोर লগৰ ল'ৰাজনে মাতিছিল আমাৰ ঘৰৰ ওচৰ। তো তেওঁৰ ঘৰলৈ যাওঁ, আমি একেলগে পঢ়া। তো ফাইনেলি আমি ফ'ৰলেণ্ডৰ ৰাস্তা পালোহি। গাড়ী এখন দুখন চলিছে, তো মানে টেম্পু এইবিলাক নহয়, ট্ৰাক চাক চলিছে আৰু যিবিলাক কাৰ চাৰ বাইক চাইক নিজহুৱা আছে নিজৰ, তো প্ৰাইভেট গাড়ীবিলাক চলিছে, পাব্লিক গাড়ী চলা নাই, য'ত মানে টেম্পু এইবিলাক চলা নাই। পুলিচো হৈ ফুৰিছে, যদি পায় আৰু কি কৰিব, পিটিখন পাতি দিম আৰু দিয়ক। যে আপোনালোকক মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলক বলক। আৰু আপোনালোক উৰা বাতৰিত ভুল নাযাব, বহুত উৰা বাতৰি ওলায় আৰু উৰা বাতৰিয়ে আমাক বহুত মানে ক্ষতি কৰে আমাক। আৰু বলক আমি গৈ আছোঁ, তো বলক। আমি ফ'ৰলেণ্ডৰ ৰাস্তাত উঠি গ'লোঁ। ফ'ৰলেণ্ডৰ ৰাস্তাৰ পৰা অলপমান এইফালে আমাৰ স্কুলো যায়। মই ফ'ৰলেণ্ডৰ ৰাস্তা পাই গ'লহি। গাড়ী ইমান নাই, তেওঁ ক'ৰবাত এখন দুখন চলি আছিল। বলক বলক বলক। ইমান বন্ধ হৈ থাকিলেও নহ'ব, আমাৰ অসমখন ইমান উন্নয়নশীল দেশো নহয়, বন্ধটো অলপ কমাবই লাগিব বাৰু। তেওঁ কৰোণাৰ পৰা অলপ সৃষ্টি হ'বলৈ বন্ধটোৱে মেইন, আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইন। আমি কৰোণা ঘৰৰ ওচৰত পালোহি, অলপ ৰখি লৈছোঁ, মোৰ ভাগৰো লাগিছে। বহুত দিন চাইকেল চলোৱা নাই, খোজ কাঢ়ি পোৱা নাই। একদম আগতে আমি স্কুল যেতিয়া আহোঁ, একদম গাড়ী পৰা ৰাস্তা পাৰ হ'ব নোৱাৰোঁ, এতিয়া চাওক মাজদি যাব পাৰি, একদম মাজদি গৈ থাকিব আপুনি। আটা খাই কৰি আহিছোঁ অলপ ওলাই, সিহঁতক নতুনকৈ ঘৰ এটা বনাইছে, ঘৰটো বোলো চাওঁ কিমান কাম হৈছে। এয়া মোৰ লগৰটোৰ সৈতে আহি আছোঁ, বলক আমি সিহঁতক ঘৰটো চাওঁ, বহুত দিন অহা নাই এইফালে। সিহঁতক কি ধুনীয়া ধুনীয়া জলকীয়া কৰিছে। মোৰ লোভ লাগি গৈছে, ঘৰলৈ দুটামান লৈহে যাম নেকি মই খুজি পেলাই। বহুত ধুনীয়া লাগিছে দেই জলকীয়া, কিমান জলকীয়া চাওক কিমান আছে, বা ভাল লাগিছে জলকীয়াখিনি দেখি। পকিছেও দুটামান, কিন্তু কিছুমান কেঁচা হৈ আছে দেখিছে। আৰু এটা বস্তু দেখুৱাইছোঁ, ইয়াৰ পৰা যদি মই জঁপিয়াই দিওঁ কেনেকুৱা হ'ব বাৰু। নজঁপিয়াও দিয়ক, মৰিবলৈ মন নাই। হস্পিটেললৈ গ'লে আকৌ কৰোণাই পাব, ভৰি চৰি ভাগিলে। ব'লক এতিয়া আমি যাওঁ, তললৈ যাওঁ। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেলটোত নতুন আৰু আগলৈ আহি থাকিবলগীয়া ভিডিঅ'খিনি যদি আপুনি চাবলৈ বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।